puthak usuka pen minister atul bora phan pimpuralo pajurpon lo kethan pame ajok rongtara English LP school Clarpor kadom Liberta life thanbang phi Samirini Mailin timung pi las no nang ton pen berta arjuponik tha 1951 aningkan Boundary Demarcation atengsi West Karbi Anglong pen Meghalaya adui ahoi alamki pachun nangji ahoi long ka chingtura warsai pipo nangji lapen ahoi ke dora raphan sarkar pen dor plup kirai kom mate security pipo nangji pu akemang padoponsi usuka tiripia mai pen Guwahati rongsupia long kido janata bhawana long kido Mithang Chamber along Assam Sarkar Border Area Development Department Minister Atul Bora Phan Pinpura Lok Bajurpon Pinpura Lok Dengponsi adui ahoi puthak chinki chingwai ponsi sai dengpon popusi Minister Atul Bora pen lamchak chipipon Pinila so sai ke usuka tiripia mai phu bibison teron lapen kongchun bang jintu hazarika tumsi Japon lo News Desk Berta Live সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা কেন্দ্ৰ সমিতি এটা সজিতি দলে আজি অসম চৰকাৰৰ সীমান্ত এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা সাক্ষাৎ কৰি আমি তিনিটা দাবী উত্থাপন কৰিছোঁ বিশেষকৈ ৱেষ্ট কাৰ্বি আংলং আৰু মেঘালয় যিটো সীমান্ত এলেকাত সীমা সমস্যা বিগত বহুত দিন ধৰি হৈ আছে এই সীমা সমস্যা 1951 যিটো বাউণ্ডাৰী ডিমাৰ্কেশ্যন আছে সীমা নিৰ্ধাৰণ হৈছে সেইমতে সীমা সমস্যা সমাধান হ'ব লাগে আৰু দ্বিতীয় কথাটো হৈছে যে তাত সীমান্ত এলেকাত অধিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰৰ ফালৰ পৰা তাত উন্নয়নমূলক কাম কাজ কৰিব লাগে আৰু তৃতীয়টো হৈছে যে তাত যে বসবাস কৰা তাত বাসিন্দাসকলক অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা তাত সুৰক্ষা প্ৰদান কৰিব লাগে এইখিনি তিনিটা দাবী লৈ পেলাই আমি অসম চৰকাৰৰ ওচৰত আমি আজি দাবী উত্থাপন কৰিছোঁ আৰু মন্ত্ৰী ডাঙৰীয়া এই তিনিটা দাবী পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা হ'ব বা কাৰ্যকৰী কৰা হ'ব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে উচুকা এটা দলে আমি গুৱাহাটীৰ জনতা ভ্ৰমণত আমাৰ অসমৰ মন্ত্ৰী বৰ্ডাৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াক আজি আমি লগ কৰি যোনটো কাৰ্বি আংলঙৰ অসমৰ যোনটো বৰ্ডাৰ সমস্যা যোনটো বিভিন্ন সময়ত বিভিন্ন ধৰণে সমস্যা জলজলীয়া সমস্যা এটা চলি আছে বিভিন্ন সময়ত আমি লক্ষ্য পাইছোঁ আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন ব্যক্তিসকলে ঘূণীয়া হৈ বা তেওঁলোকে মিত্ৰ আজি হাতত ল'বলৈ লক্ষ্য পাইছোঁ সেয়ে আমি অট'নমাছ কাউন্সিলৰ বাৰম্বাৰ আমি বিভাগীয় কৰ্তৃপক্ষক জনাই থকাৰ পিছত কোনো ব্যৱস্থা নোলোৱাত সেয়েহে আজি আমি দিছপুৰৰ মহাফালি মিনিষ্টাৰ মাননীয় অতুল বৰা ডাঙৰীয়াক আমাৰ যোনটো বৰ্ডাৰ সমস্যা এই সমস্যাটো আমি তেওঁলোকক আজি স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে 1951ৰ যোনটো সীমা নিৰ্ধাৰিত কৰিছে সেইটো অতি সোনকালে ব্যৱস্থা কৰিব লাগে যোনটো বৰ্ডাৰ যোনটো সমস্যা যোনটো আমাৰ ডেভেলপমেণ্ট ৰাস্তা ঘাট হওক বিভিন্ন ধৰণৰ যোনটো সমস্যা এইটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ কৰি আৰু প্ৰশাসনিক যোনটো ব্যৱস্থা তিনিটা মূল দাবী লৈ আজি মিনিষ্টাৰ ডাঙৰীয়াক আজি এইটো সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ কথাখিনি কোৱা হৈছে আৰু তেওঁ আমাক জানিব দিয়ে যে অতি সোনকালে এইটোৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমাক জানিবলৈ দিয়ে Duarbagori MSC constituency arlo rongtara English LP school along thanbang ke rajen rongpi henlo alangli lo kethan pame ajok ke charli osomarta dokpe sonsi school hemta Clarpor lo seta eson sonyo hormu jasemet petke boundary wall latrine bathroom office room lapen additional classroom kinang satpusi thanbang rajen rongpi pen pachinipon han boka ben berta life herangke Robinson killing report তো ভালে লাগিছে ইয়াতে আহি কিনে তাৰপিছতে আমি ইয়াতে ৰেগুলাৰলি আমি ক্লাছ কৰি আছোঁ কেতিয়াবা অসুবিধা হ'লে আমি জনাই দিওঁ ইয়াতে আমাৰ প্ৰেচিডেণ্ট ছাৰ আছে আমাৰ হেডমাষ্টাৰ আছে কেতিয়াবা মই জনাই দিওঁ আৰু আমি যিমান পাৰোঁ মানে আগবাঢ়ি লৈ গৈ আছোঁ আৰু ষ্টুডেণ্ট কিমান আছে ষ্টুডেণ্টটো 24+ আছে আৰু টিচাৰ আৰু আমি দুজন টিচাৰ আছোঁ মই এছিষ্টেণ্ট টিচাৰ কণ্টেকচুৱেল মিড ডে মিলটো মিড ডে মিলটো কেতিয়াবা মানে ধৰি লওক ৰাইচটো কেতিয়াবা নাথাকিলে এইটো মানে ধৰি লওক দিয়া নহয় আৰু কেতিয়াবা আনিবলৈ অসুবিধা হয় আমাৰ ইয়াতো 3 কিলোমিটাৰ ডিষ্টেঞ্চ আছে আৰু পাহাৰ এৰিয়া আহিবলৈ বহুত মানে সমস্যা হয় বা বহুত প্ৰব্লেম হয় সেইটো গম পায় কেতিয়াবা মানে দিব নোৱাৰে আৰু ধৰি লওক সপ্তাহত একদিন দুদিন মিছ যায় আৰু আপোনালোকে ইয়াত ইংলিছ পঢ়ে নে আছামিজ পঢ়ে ইয়াত
ইয়াতে মিডিয়াম নাই আমাৰ ইয়াতে ইংলিছ মিডিয়াম হয় গুণোৎসৱটো পাতিছে নে আপোনালোকৰ আমাৰ ছাৰ আহিছে ইয়াতে গুণোৎসৱ পাতিছে আমাৰ ৰিজাল্টটো বেয়া হৈছে কি বোলে বেয়া হৈ গ'ল এইটো আমাৰ প্ৰব্লেমটো হৈছে যে আগত যেতিয়া মানে হেৰি হৈছিলে ইউডাইছত যেতিয়া নামটো মানে এণ্ট্ৰি কৰিব লাগে স্পেলিং মিষ্টেক হৈছে আৰু কিছুমানৰ মানে নামটো অহা নাই কিছুমান ধৰি লওক 5জনৰ নামটো এবচেণ্ট হৈছে তেওঁলোকৰ ৰিজাল্টটো 0% আহিছে আৰু এনেকৈ মিষ্টেক হৈছে নামবিলাক কিছুমানৰ নাম এইটো আহিব লাগে বেলেগ নাম আহি গ'ল আৰু ক্লাছ 5ৰ নামটো 4ত আহিছে 4ৰ নামটো 5ত আহিছে তেনেকৈ মানে অলপ খেলি মেলি হৈছে সেইটো কাৰণে আমাৰ মানে ৰিজাল্টটো বেয়া হ'ল নহ'লে আমাৰতো এনে যিবিলাকৰ ৰিজাল্টটো মানে এ বি তেনেকৈ আহিছে আৰু যিবিলাকে পাছ কৰিছে আৰু এ বি আহিছে আৰু কিছুমানৰ 0% অহাৰ কাৰণে মানে ৰিজাল্টটো বেয়া হৈ গ'ল Kami ni tu facility bang si hang bom lu tanang pipeda titi la litrin hang mo kitchen set hang lo ko school building ki midan ni tu hang bom lu not purikha suli bolom na letum lo exam sul bom atum bel te somar bang andul lo 24 plus tantela skur he makini ipp do la nang le lang ma no ma nang le lang chu dom se content pan ke pudun hai na pithasa ni tungi square ma si jo la ke ha 2018 ni kan na committee ke depending na president ke secretary ke nang le lo secretary ni ma la midday meal ke pig bomb hafta pen ni ana son la mane ni tu la soda ke mane pipi hai la exam do ko mo se problem ko la han an tun bang thadi no mana hong tha masih stop check la tumi di ke bon check la te la non ke dam tang la gunosok ke nang tum pati dun ma pati de andumbor ke misen ma da nombor ba henu da lahai apu tha ka be polo jo ka lahai pot se nombor ba ba da te la bandri war ke boundary bar di tu pidum bom lu batai nang le nang pipi iklo yon pe batai an lon te na lila da duty se bang bang ha nele ki continue se bang continue hala president do hala ka president hemlo aju tame Pini berta bangke, lapang sekang ton poniglo, laing bom tha berta live.